বিনীত বাগাৰীয়া আত্মহত্যাৰ ঘটনাৰ মূল অভিযুক্ত বৈদুল্লাহ খানৰ বাসগৃহত এনেদৰে চলিল বুলডোজাৰ আৰু অবৈধভাৱে গৃহ নিৰ্মাণ কৰি ৰখা ঘোঁৰামৰাৰ বাসগৃহত চলিল অভিযান জিলা প্ৰশাসনৰ। আজি পুৱাৰে পৰা দেখা গৈছে জিলা প্ৰশাসনে বুলডোজাৰে অবৈধভাৱে নিৰ্মাণ কৰা তেওঁলোকৰ বাসগৃহ এইদৰে ভাঙি পেলোৱা হৈছে। এই মুহূৰ্তত বুলডোজাৰ চলি আছে বৈদুল্লাহ খানৰ যি বাসগৃহ আছে সেই বাসগৃহত আৰু অবৈধভাৱে বাসগৃহটো নিৰ্মাণ কৰিছিল আৰু বাসগৃহটো খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল লাহোৱাল খণ্ড উন্নয়ন বিষয়া। আৰু ইয়াৰ পাছতে দেখা গৈছে যে বাসগৃহটোত জিলা প্ৰশাসনৰ বুলডোজাৰ চলিল। এই মুহূৰ্তত আমি কথা পতাৰ চেষ্টা কৰিম, ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত আছে, আমি তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। এইটো বাসগৃহটো অবৈধ নিৰ্মাণ আছিল নেকি কিবা? আমি এই বাঘৰ বিষয়ে কিছুমান কমপ্লেইন পাই আছিলোঁ আৰু ইতিমধ্যে পুলিচৰ ফালৰ পৰা কৈছে কিছুমান অসামাজিক কাৰ্য হৈ থাকে। আৰু ইয়াতো আমি কিছুমান দেখিছোঁ, আমি এনকুৱাৰী কৰি দেখিলোঁ যে কিছুমান APDCLৰ কিছুমান নৰ্মছ ফুলফিল হোৱা নাই, PW ৰোডছৰ কিছু ইছ্যু আছে আৰু বিল্ডিঙৰ পৰা এইটো আনফিট বুলি আমাৰ ডিক্লেয়াৰ কৰা হৈছে। আগতে জাননী ইয়াত নটিচ জাৰি কৰিছিল, নটিচ জাৰি কৰা হৈছিলে। ইতিপূৰ্বে জিলা প্ৰশাসনৰ তৰফৰ পৰা নটিচ জাৰি কৰিছিলে বাসগৃহটো খালী কৰাৰ বাবে, কিন্তু তেওঁলোকে খালী নকৰাৰ ফলতে আজি এনেদৰে বুলডোজাৰ চলিলে। অসামাজিক কাৰ্যকলাপ আৰু অপৰাধমূলক কাৰ্য নিয়ন্ত্ৰণ কৰি আহিছিল বৈদুল্লাহ খান বাহিনীয়ে এই বাসগৃহটোৰ পৰা। ইয়াৰ পাছতে জিলা প্ৰশাসনে এনেদৰে তেওঁলোকৰ বাসগৃহটো উচ্ছেদ কৰিছে, যিহেতু অবৈধ নিৰ্মাণ আছিল, অবৈধভাৱে বাসগৃহ নিৰ্মাণ কৰিছিল, অনুমতি নোলোৱাকৈ তেওঁলোকৰ বাসগৃহটো নিৰ্মাণ কৰা হৈছিল। আৰু যোৱা 7 জুলাইত বিনীত বাগাৰীয়া নামৰ এজন যুৱকে আত্মহত্যা কৰিব লগা হৈছিল বৈদুল্লাহ খান আৰু তেওঁৰ 4জন সহযোগীৰ বাবে। আৰু ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই বাসগৃহটোৰ গৰাকী বৈদুল্লাহ খানৰ তেখেতৰ ভাতৃ শামছুল্লাহ খানক। আৰু দুই ভাতৃক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিল এই বাসগৃহটোৰ পৰা অপৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণ হৈ আহিছিল। আৰু ইয়াৰ পাছতে ডিব্ৰুগড় প্ৰশাসন তৎপৰ হৈ পৰে। যোৱা 9 জুলাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলা প্ৰশাসনক সমালোচনা কৰিছিল বিনীত বাগাৰীয়াৰ যি আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰশাসনক নিষ্ক্ৰিয়তাক যথেষ্ট সমালোচনা কৰিছিল। ইয়াৰ পাছতে প্ৰশাসনে এনেদৰে তৎপৰ হৈ পৰিছে আৰু অপৰাধমূলক কাৰ্যকলাপত সংঘটিত হৈ আৰু এই বাসগৃহটো ইতিমধ্যে তেওঁলোকে ভাঙি পেলাইছে, উচ্ছেদ কৰিছে। আৰু বাসগৃহটো যথেষ্ট আঁসোৱাহপূৰ্ণ নিৰ্মাণ নাছিল। আৰু ইতিমধ্যে লাহোৱালৰ খণ্ড উন্নয়ন বিষয়াই এখন জাননী জাৰি কৰিছিল আৰু সেই জাননীৰ ভিত্তিতে তেওঁলোকক বাসগৃহ খালী কৰিবলৈ দিয়া হৈছিল। 8 জুলাইত এখন জাননী এনেদৰে জাৰি কৰিছিল লাহোৱাল খণ্ড উন্নয়ন বিষয়াই। আৰু 8 জুলাইত এই জাননীত স্পষ্টভাৱে তেওঁলোকক উল্লেখ কৰিছিল যে এইটো যি বাসগৃহটো তেওঁলোকে অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল আৰু এই বাসগৃহটো যেনেদৰে নিৰ্মাণ কৰিব লাগিছিল নিৰ্মাণ হোৱা নাছিল আৰু অবৈধ নিৰ্মাণ কৰি ৰখাৰ বাবে তেওঁলোকক খালী কৰাৰ নিৰ্দেশ দিছিল। আৰু এই নিৰ্দেশ তেওঁলোকে অৱমাননা কৰাৰ পাছতে আজি পুৱাই ডিব্ৰুগড় জিলা প্ৰশাসনে এনেদৰে তেওঁলোকৰ বাসগৃহটো ভাঙি পেলাই প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলাত এনেদৰে অপৰাধীৰ ঘাটিক উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। আৰু অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হৈ অহা এই বাসগৃহটো বৈদুল্লাহ খান আৰু শামছুল্লাহ খানৰ বাসগৃহত পুৱাই চলিল বুলডোজাৰ। আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে ইতিমধ্যে তেওঁলোকৰ যি বাসগৃহ সেই বাসগৃহ ভঙাৰ ব্যৱস্থা কৰিছে আৰু সেই বাসগৃহটো ইতিমধ্যে তেওঁলোকে উচ্ছেদ কৰিছে আৰু অবৈধ নিৰ্মাণ থকাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকনে। আৰু তেওঁ অতিৰিক্ত উপায়ুক্তগৰাকীৰ তত্বাৱধানতে এনেদৰে অবৈধভাৱে নিৰ্মাণ কৰি ৰখা বৈদুল্লাহ খানৰ যি বাসগৃহ আছে বাসগৃহ ভাঙি পেলোৱা হৈছে। আৰু এই বাসগৃহটো অবৈধ নিৰ্মাণ আৰু ইয়াত অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰি অহা তথ্য জিলা প্ৰশাসনে লাভ কৰিছিল। 8 জুলাইত তেওঁলোকে জাননী জাৰি কৰিছিল বাসগৃহ খালী কৰাৰ। আৰু তেওঁলোকে যিহেতু বৰ্তমানলৈকে বাসগৃহ খালী কৰাৰ বা ভঙাৰ তেওঁলোকে ব্যৱস্থা নকৰাৰ ফলত জিলা প্ৰশাসন তৎপৰ হৈ পৰে আৰু আজি পুৱা এনেদৰে বুলডোজাৰ চলাই বৈদুল্লাহ খানৰ যি ঘোঁৰামৰাস্থিত বাসগৃহ আছে বাসগৃহ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে।